যোৱা ৰাতি প্ৰায় 12:30-1 বজাত যিটো ৰেল ট্ৰেকত শিঙিমাৰীত এটা বিস্ফোৰণ হ'ল। এই বিস্ফোৰণ ঘটনাটো আমি প্ৰথমেই নিন্দা কৰিছোঁ আৰু গৰিহণাযোগ্য আমাৰ দলীয়ভাৱে আমি এইটো গৰিহণা দিছোঁ প্ৰথমে। আৰু যিটো বোমা বিস্ফোৰণ ঘটালে এই ঘটোৱা ব্যক্তিসকলক আমাৰ প্ৰশাসনৰ পৰা, পুলিচ প্ৰশাসনৰ পৰা বা অসম চৰকাৰৰ পৰা শীঘ্ৰেই তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা ল'বৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰতে ইয়াৰ জড়িত থকা বা কোনে ইয়াৰ লগত জড়িত আছে সেইটো চিনাক্ত হ'ব আৰু ইয়াৰ উচিত শাস্তিৰ ব্যৱস্থা নিশ্চয় কৰিব বুলি আমি আশা ৰাখিছোঁ। এইটো অকল BTC বুলি নহয়, গোটেই অসমতেই ইয়াৰ অশান্তিৰ সৃষ্টি কৰাৰ এটা পৰিকল্পনা বুলি আমি ভাবোঁ। জাগাখন কোকৰাঝাৰ হ'ব পাৰে বা চালাকাটি হ'ব পাৰে, অকল ইয়াৰ ইম্পেক্টটো BTCত নপৰে, এইটো গোটেই অসমৰেই এটা মানে পৰিস্থিতিৰ সৃষ্টি কৰাৰ কাৰণে নিশ্চয় যিসকল বিস্ফোৰণ ঘটাইছে তেওঁলোকে এই উদ্দেশ্যত কৰিছে বুলি আমি ভাবোঁ। ইয়াৰ কাৰণে উচিত ব্যৱস্থাটো খুব সময়ৰ ভিতৰত আমি আশা বা ৰাইজে আশা কৰা নিচিনা ষ্টেট গভৰ্ণমেণ্টে ইয়াৰ ব্যৱস্থা ল'ব বুলি আমি বাৰে বাৰে দাবী কৰোঁ।